তো আহি পাই গ'লোঁ জাগিৰোড নিজৰা পাৰ্ক। তো আৰু এতিয়া আমি গেটৰ সন্মুখত আছোঁ। তো ভিতৰলৈ সোমাই যাব। তো সোমাই যোৱাৰ পিছত আপোনালোকক গোটেই জাগিৰোডৰ নিজৰা পাৰ্ক যিবোৰ বস্তু আছে আপোনাৰ সকলোবোৰ বস্তু আপোনাক দেখুৱাই আছোঁ। আপোনাৰ ভিডিঅ'টো আপোনাৰ একদম শেষলৈ চাই থাকিব। চ' এইটোৱে টিকেট কাউণ্টাৰ হয়। তো টিকেট কাউণ্টাৰৰ সন্মুখত এয়া দাদা। তো দাদাই টিকেট ল'বলৈ ৰৈছে, কাৰণ বোলে পইচা খুচুৰা নাই, কাৰণ 500 টিকেটটো অলপমান ল'ব দিছে। তো টিকেটটো লোৱাৰ পিছত আমি ভিতৰলৈ সোমাই যাম। আমি ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহি দেখিলোঁ খুব ধুনীয়া পৰিৱেশ। তো পৰিৱেশটো আপোনাৰ চালে আপোনালোকৰ চাগে খুবেই ভাল লাগিব। তো আপোনালোকে অলপমান চাওক পৰিৱেশটো কেনেকুৱা আৰু কি আছে নিজৰা পাৰ্কত। মানে সকলো বস্তু আপোনাৰ চ' সেই দোস্ত, তো মোৰ পাছফালে এটা আছে জিৰাফ। তো চাওক কিমান ডাঙৰ এটা জিৰাফ। লাইফত মই প্ৰথমবাৰ দেখিছোঁ এনেকুৱা ডাঙৰ জিৰাফ। তো চাওক। চ' সেই দোস্ত, তো ভিতৰত আহি এটা ফিলিংছ পালোঁ। তো ইয়াত হেনো শ্বুটিং চলি আছে, এটা খুব ধুনীয়া এলবাম ভিডিঅ' গান এটা শ্বুটিং হৈছে। তো ইয়াত শ্বুটিঙত মানে এক্টৰ কোন জানেনে? তো ইয়াত বিবেক দা আছে ইয়াত। তো বিবেক দাই তাত শ্বুটিং কৰি আছে। তো ব'লক তেনেহ'লে বিবেক দা অলপ লগ কৰোঁ। Sound. Sound deh. Camera. সেই দোস্ত, তো আপোনালোকে মোৰ পাছফালে দেখা পাইছে চাগে এটা কিমান ডাঙৰ এটা ডাইনাছটো চাওক। চ' সেই দোস্ত, মোৰ পাছফালে দুটা ডাঙৰ মাছ আছে। তো এই মাছ দুটাৰ নাম মই ভালদৰে নাজানো। তো যদিহে আপোনালোকে জানে তেতিয়া কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো আপোনালোকক ভালদৰে দেখুৱাইছোঁ। চ' সেই দোস্ত, তো মোৰ পাছফালে চাওক দুটা কি আছে, দুটা ডাঙৰ গড় আছে। তো গড় দুটা আপোনালোকে চাওক। তো ভালদৰে দেখুৱাইছোঁ আপোনালোকক। চ' দোস্ত চাওক, তো এই দুটা চাওক, দুটা নহয় মানে তিনিটা, এটা বাপেক আৰু এটা মাইক আৰু এটা পুতেক। চাওক দোস্ত, এইকেইটা গড়লৈ চাওক। তো ভালদৰে চাওক, তো কিমান ধুনীয়াকৈ সজাই ৰাখিছে। তো চাওক। দোস্ত, আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মোৰ এইটোৱে মোৰ প্ৰথম ভিডিঅ'। তো সেইবাবে মই ভালদৰে ক'ব চাগে জনা নাই। তো আপোনালোকে মোক ক্ষমা কৰিব। আৰু মই খুব চেষ্টা কৰিম যে মই ভিডিঅ'টো ভালদৰে বনাবলৈ আৰু কথাবিলাক ভালদৰে স্পষ্টকৈ ক'বলৈ মই শিকিম। তো আজিলৈ ভিডিঅ' দেখিলে টাটা বাই বাই।